মানে সেই দোস্ত আজি মানে দেওবাৰ হয়, আজি দেওবাৰ হোৱাৰ কাৰণে আমি ক'ত যাওঁ? গেজিং। আজি আমি গেজিং যাম ক্ৰিকেট খেলিবলৈ। আমাৰ ভিডিঅ'টোত আপুনি সিহঁতি মানে থাকক, চাওক আমি কি খেলিব যাম। কি খেলিব যাম আজি? বেট আৰু বল, ক্ৰিকেট। আজি আমি ক্ৰিকেট খেলিব যাম। তো বৰ্তমান আমি মানে ঘৰৰ পৰা আহি গ'লোঁ। ঘৰৰ পৰা আহি পিনে এই আমাৰ ইয়াত তিনিআলিটো যে গাঁৱৰ তিনিআলিটো সেইটো কিন্তু ৰখি আছোঁ এতিয়া বৰ্তমান। এতিয়া মানে কি হ'ব, এতিয়া মানে আমাৰ লগৰ কেইটামান আহিব, সিহঁতৰ লগত আমি যাম ক্ৰিকেট খেলিবলৈ। মানে আজি ছানডে'টো, ছানডে' মানে উইকেণ্ড মানে অলপ আমি ফূৰ্তি কৰোঁ আৰু আমি ফূৰ্তি কৰা মানে এই ক্ৰিকেটটোৱে থাকে আৰু বেলেগ দিনটো নাই। সেইফালে অটো এটা বনাই আছে, এইটো মানে আমাৰ ইয়াত নতুনকৈ অটো বনোৱা শ্ব'ৰুম খুলিছে, আপুনি এতিয়া আহিব পাৰে অটো চটো বনাব হ'লে। আৰু এতিয়া আমাৰ বাবুদা দোকান দেখা আহে। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ মানে বাবুদা দোকান। হয়, এতিয়া বলক আপোনাৰ তাত দেখাওঁ বাবুদাই আমাক কি খুৱায়। তো বাবুদা আপুনি কি কৰি আছে? এইটো আমাৰ বাবুদা দোকান। আপুনি ইয়াত পূৰা অফাৰ পাব, একদম এভেইলেবল অফাৰ। আপুনি খালি ক'ব লাগে আমাৰ ভিডিঅ' চাই আহিছে, হেভি অফাৰ পাব ইয়াত। পাবনে বাবুদা? কি অফাৰ দিব আপুনি? বাবুদা দোকান আইচক্ৰীম আছে, আপুনি খাব পাৰে। আইচক্ৰীমে নাই, একো নাই হ'ব। আইচক্ৰীম নাথাকিলে হৰলিক্স কিনি খাব পাৰিব। 5 টকীয়া হৰলিক্স 4 টকাত দিব বাবুদা। পূৰা মানে একদম হেৰি। আপুনি ইয়াত গ'ল্ডো খাব পাৰিব। বাবুদা নতুন পাণ দোকান খুলিছে। পাণ দোকান মানে পূৰা হেৰি চলিছে বাবুদাৰ। বাবুদা আপুনি হাই ফাই চলিছে। বাবুদা আপোনাক কেনেকুৱা লাগিছে পাণ দোকানটো খুলি পিনে? হিলি গৈছে। ঠিক আছে, আপুনি চাই চাওক। আপোনাৰ যদি পাণ খাব হয় আমাৰ বাবুদাৰ ওচৰত আহি যাব পাৰে। বাবুদা মানে আমাৰ ইয়াত নতুন পাণ দোকান এটা খুলিছে। আমি এতিয়া বৰ্তমান মানে ৰখি আছোঁ, আমাৰ লগৰ কেইটামান আহিব। আমি মানে এতিয়া বাবুদা গম পাই নাই ক্ৰিকেট খেলিব গৈ আছোঁ। এই কি কয় গিজিং। তো সেইটোৱে মানে ব্লগ এটা বনাই দিছোঁ ক্ৰিকেট খেলিব যোৱা। তো আপুনি চাই শ্বেয়াৰ টেয়াৰ কিবা কিবি কৰি দিব দেই, চব কৰি দিব। আৰু আজাদ কি হ'ল, আমাৰ মানে মানুহকেইটা অহা নাই, তই কিবা ক'ব বিচাৰিছ? মানে কি বুলি কৈছে সিহঁতি? আহি আছোঁ ৰাস্তাত, BMW খন আহি আছে ৰাস্তাটো খালীৰে না। এইফালে এটা মানুহ আছে না, এইফালে এটা মানুহ। আৰু কোন ৰাস্তা দি আহিছে? ক'ত দেখিলোঁ তো বোলক আমাৰ সেইখন ফৰ্চুনাৰখন দেখি পাই গ'লো। আমি সেইখন ফৰ্চুনাৰতে বহি যাম খেলিবৰ কাৰণে। BMW সেই বোকা দি। ঠিক আছে, আপুনি আমাৰ লগত মানে গৈ থকা, আপোনাক দেখাম আমি ক'ত খেলিব যাওঁ। আমি এতিয়া বৰ্তমান চমচাং ঘাটৰ ওচৰত গৈ আছোঁ খেলিবলৈ। তাত মানে আগতে চমচাং ঘাট আছিলে, তাৰ ফিল্ড বনাই দিলে। তো আমাৰ ব্ৰকাৰক এতিয়া অলপমান ফোন কৰিব লাগিব। আপোনাৰ এতিয়া অলপ দেৰি ৰখক, মই ব্ৰকাৰক ফোন কৰিলোঁ। আমাৰ গাড়ী আহি পাই গ'ল। এতিয়া মানে আমি ক্ৰিকেট খেলিব গৈ আছোঁ আৰু মানে এই আমাৰ এটা বেটছমেন আহি পাই গৈছে। আমি এতিয়া মানে এইখন গাড়ীতে ক্ৰিকেট খেলিব যাম। ক'ত যাম আমি ক্ৰিকেট খেলিবলৈ? ক'ত যাম আমি ক্ৰিকেট খেলিবলৈ? আমি এতিয়া ক'ত যাম মানে ক্ৰিকেট খেলিবলৈ? কচু যাম। আমি বৰ্তমান মানে কচু যাম গৈ আছোঁ। এই মানে গাড়ী এইটো ফ্ৰণ্ট ভিউ পাইছোঁ। এইটো আগতে কিবা এটা আগতে মানে মাৰি দিলে। এতিয়া আৰু মানে প্লেয়াৰ আহি আছে আমাৰ ইয়াত ক্ৰিকেট খেলিবলৈ। মানে আজাদ তই এতিয়া মানে কি খেলিবি আজি? বেটিং যাবি না বলিং যাবি? কি যাবি? এইটো আমাৰ টিমৰ অপেনাৰ বেটছমেন, কিন্তু একদিনো এটাও 6 নামাৰে। কি হ'ব ইয়াৰ? এই সেইটো আমাৰ ভিকাৰী এটা ৰাস্তাত পৰি আছে। যেন আপোনাৰ হাতত কি আনিছে? এইটো মানে এনাৰ্জি ড্ৰিংক আহি গ'ল। এইটো আমাৰ মেইন মানুহ। আপুনি যদি চাল দেখিব পাৰে, এইটো মানে আমাৰ টিমৰ ফাইনেন্সিয়েল মেনেজাৰ। খাতৰা মানে কথাৰ প্ৰতি ফাইনেন্স কৰি দিয়ে কিবা কিবি বস্তু। এইটো আমাৰ অভদ্ৰ ল'ৰাটো বটল চটল ফুটাই আছে। এই আমাৰ বাবলুদাও আহি পাই গ'ল। এতিয়া মানে আজি বহুত ঘুমাস্তান খেল হ'ব। আমি মানে এতিয়া গৈ আছোঁ খেলিবলৈ। এইটো আমাৰ বাবলুদা। আমাৰ মানে এইটো মানে কি হয়, কি কয় তাক? MS ধোনী লাইট প্ৰ' মেক্স। দুটাই খেলিব, এটা খেলিব নাপায়। ই খেলিব নাপায়। এইটো নতুনকৈ এটা হেৰি কাৰাটে স্কুল খুলিছে এতিয়া আছাম হাইটছত। আপুনি মানে শিকিব পাৰে, বহুত খাতৰা মানে। ছেকেণ্ড ডাউন ব্লেক বেল্ট হয়। আপুনি মানে শিকিব পাৰে। চশমা তোমাৰ লগাই একদম হিৰ' বনি গৈছে। আৰু এইফালে চাই দিয়া ভাইটি। ভাইটি এইফালে অলপ চাই দিয়ে, কিবা এটা কৈ দিয়া নিজৰ মানে নতুন স্কুলখনৰ বিষয়ে কৈ দিয়া কিবা এটা। চবে আহিব, ভালকে শিকাব। তো হে গাইছ, আমি এতিয়া আহি পাই গ'লোঁ গিজিঙলৈ। আৰু অলপ দূৰ
এই গৰুকেইজনীক চাওক এইটোক চাওক ক'ত বহি আছে তো এই আমাৰ টিম এতিয়া আমি গৈ আছোঁ ৰাস্তালৈ চাব পাৰে কিমান ধুনীয়া ভিউ চব নিজৰ টেনশ্যনত নিজৰ টেনশ্যনত মানে বৰ্তমান ইয়াত এটা প্ৰেম লগা কেছ এটা হৈ গ'ল আমাৰ দুলাল দা প্ৰেমত পৰি গাঁত চেটিং কৰি আছে কি আছে জানো অকল হাৰ্ট লাগি আছে আৰু এইটো ল'ব পাৰে আপুনি এইটো মানে আমাৰ গোটেই মানে এইটো মানে আমাৰ গোটেই টিমটো হয় মানে এই গাড়ীখন চাইকেল টাইকেল চব লডিং হৈ আছে আমি মানে এতিয়া বৰ্তমান গৈ আছোঁ খেলিবলৈ আচ্ছা তোৰ অনুভৱটো কেনেকুৱা মানে খেলিব যোৱাৰ ভাবিলোঁ যে আপুনি যে বহুত গদ্দাৰ মানুহ আছে বেলেগ টিমত গৈ খেলে আমাৰ লগত যায় বেলেগ টিমত ইস চেহেৰা কো গौर से देखिए नंबर 1 फिक्सर ऑफ द ईयर ফাৰ্ষ্ট অফ অল মই বিয়া পতা নাই ৰাইট ৰাস্তাটো বেয়া এতিয়া যাম কোনপিনে ৰাস্তা বনাই আছে আমি মানে এইফালে যাব লাগে কিন্তু ৰাস্তা বনাই আছে সেইকাৰণে আমি মানে এতিয়া খোজকাঢ়ি যাব লাগিব যদি গম নাপাওঁ আমি আহিছোঁ বুলি মানে আমি এতিয়া বৰ্তমান দেখিবা মেইন ৰাস্তাত আহি পাই গ'লোঁ সেইটো মানে আমাৰ মেইন ৰাস্তাটো হয় এতিয়া মানে আমি এনেকুৱা চিধা গৈ থাকিম চিধা গ'লে মানে আমি গিদিং পাই যাম তো মানে বলক আপোনালোকক দেখাইছোঁ গিদিং ফিল্ডখন গাড়ী আনিবলৈ কাৰণে এইটো এটা স্পীড ব্ৰেকাৰ এটা কাঢ়ো কাৰো বৰৰ কাৰণে অকণমান চাইকেল আছে পেডেল মাৰি মাৰি য'তে পাই যাম অঁ য'তে পাই গুচি যাম চাইকেল অঁ খোজকাঢ়ি পাই আপুনি আমি যাওঁতে খোজকাঢ়ি দেখিলোঁ ন এইটো যে তাৰ আছে ডিঙি টিঙি নেদেখিলে ফটক কৰি চাবলৈ লাগে ওলাই ওলাই বাছ লাষ্ট ষ্টপ এইটোৱে এই গাইছ আমি পাই গ'লোঁ সি ক'লে নমানো বহি থকা জেগাত নিকু নামচোন গুইজান ষ্টেডিয়াম ব্ৰেকটো মাৰ গাড়ীটো গৈ আছে এইটো কি ফিল্ড বোলে গাড়ীখন চলি কিনে বোলে কিবা এটা ঘূৰাই দিলে বোলে পাপু ফচিব তাৰ মাইকীয়ে যেতিয়া ই ফচিব ন দাঙি কিনে পাৰ কৰি নাচিবা স্কুটিটো দাঙি কিনে এতিয়া যে আমি মানে কি কয় পাবলৈ হৈছোঁ এই চব ৰাস্তাটো ইমান বোকা হৈ আছে কিন্তু আমাৰ মানে ড্ৰাইভাৰৰ 50 বছৰৰ এক্সপিৰিয়েঞ্চ আছে এই ৰাস্তাত এনেই ছুৱাই পিনে ৰাস্তাৰ পৰা ওলাই দিয়ে এই চব ডাইৰেক্ট ওলাই গৈছে একো মানে ফচা ফুচি চিষ্টেমে নাই ইমান হেভি ৰাস্তাত ডাইৰেক্ট ওলাই গৈছে কি হৈছে মানে বহুত মানে খাতৰা বহুত ডাঙৰ খাতৰা মানে এইটো পিক আপ খাতৰা আছে মানে তাত ডাইৰেক্ট ওলাই যায় ক'তো ফচা ফুচি চিষ্টেমে নাই এই ফিল্ডখন এইফালে আগত আছে এই হেৰিখন আছে ফিল্ডখন তাতে আমি এতিয়া বৰ্তমান খেলিম মানে সকলোক আপোনালোকে দেখাই আছোঁ আজি মানে খেলখন কি দিলোঁ নহয় আৰু আমাৰ লগতে আপোনালোকে চাই থাকক সেইকাৰণে ৰাস্তাটো বনাই আকৌ গৈ থাকক আৰু খেল হ'ব সেইকাৰণে ফিল্ডখন ইয়াতে খেল হ'ব এতিয়া বলক আপোনালোকক দেখাই বনাই দিম বস্তু কৰিব নাই বাবু নাহে আমাৰ আঠটা আৰু দুটা লৈ দুটা বহা বহালে এটা দে নহ'লে দুটা বহা এটা দি দিয়া কাক দি মই খেলি দিছে এফালে হ্যাঁ এফালে খেলি দিছে আহিছে আৰে বল আহিছে একোৱে নহয় হৈ গ'ল বহা ভাই নাই হৈ গ'ল এতিয়া